নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ ভাল। মোৰো ভালেই। বহুদিন বিৰতিৰ পাছত আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাব। আজি যিহেতু লাচিত দিৱস, আৰু আপোনালোকক কিছু দৃশ্য দেখাবলৈ উদযাপনৰ কিছু দৃশ্য দেখাবলৈ মই আপোনালোকৰ আগলৈ ভিডিঅ'টো লৈ আহিছোঁ। মই যিখন স্কুলত কেইদিনমান ভলেণ্টিয়াৰ হিচাপে কৰিছিলোঁ, তাৰে কিছু দৃশ্য উদযাপন কৰাৰ দৃশ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পাব। মই কাম কৰা স্কুলখনৰ নাম 492 নম্বৰ আলটেঙনি কুমাৰগাঁও প্ৰাথমিক বিদ্যালয়। তাত কেইদিনমান ভলেণ্টিয়াৰ হিচাপে কাম কৰিছিলোঁ। এইকেইটা দিন বহুদিন যোৱা নাই বাৰু, তথাপিও বিশেষ দিনত মই উপস্থিত থাকোঁ, অংশগ্ৰহণ কৰোঁ যিকোনো হেৰিত। গতিকে আজিও লাচিত দিৱস হিচাপে মই অংশগ্ৰহণ কৰিছিলোঁ। তাৰে কিছুমান দৃশ্য আপোনালোকৰ মাজলৈ মই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। অসমৰ জাতীয় বীৰ যোদ্ধা অদম্য সাহসী লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী উপলক্ষে তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। অসমৰ মূল খুঁটি, অসমীয়াৰ স্বাভিমান, আমি অসমীয়া বুলি গৌৰৱেৰে ক'বলৈ পাৰিছোঁ তেখেতৰ অদম্য দেশপ্ৰেমৰ কাৰণে। নিজৰ কৰ্তব্যত গাফিলতি কৰাৰ বাবে মোমায়েককো শিৰচ্ছেদ কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰিলে তেখেতে। মাথো ক'লে, দেশতকৈ মোমাই ডাঙৰ নহয়। তেখেতে অসমীয়া জাতি তথা দেশমাতৃৰ ৰক্ষাত অপ্ৰাণ চেষ্টা কৰি আজি আমাক মূৰ দাঙি থিয় হ'বলৈ শিকাই থৈ গ'ল। অসমীয়া উত্তৰ প্ৰজন্মৰ বাবে লাচিত বৰফুকন হৈ ৰ'ব সদায় অপৰিহাৰ্য ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ প্ৰতীক। আজি মই মহান বীৰজনাৰ 400তম জন্ম জয়ন্তী সশ্ৰদ্ধেৰে প্ৰণাম যাচিছোঁ। আৰু কথা আগৰ ভিডিঅ' অকণমান কৰিব নহ'লে তাৰ বাবে ক্ষমা বিচাৰিছোঁ। বাকীখিনি কৰিলোঁ, কিন্তু আগৰখিনি অকণমান কৰিব নোৱাৰিলে। বাকী ভিডিঅ'খিনি আপোনাৰ আজি যিহেতু লাচিত দিৱস 24 নৱেম্বৰ, 19 নৱেম্বৰৰ পৰা হোৱা যিটো এসপ্তাহজোৰা কাৰ্যসূচী, সেই কাৰ্যসূচী যি প্ৰতিযোগিতা হৈছিলে, তাৰে আজি লাচিত দিৱসৰ লগতে আজি জন্ম জয়ন্তীৰ লগতে বঁটা বিতৰণী সভাও অনুষ্ঠান কৰিছে। এয়া বঁটা বিতৰণী সভাৰ বঁটাসমূহ আনিছে, প্ৰাইজসমূহ সিহঁতক ল'ৰা ছোৱালীসকলক দিবলৈ। গতিকে এইখিনি আপোনালোকে চাই থাকক। মই আগলৈকে দেখুৱাই থাকিম এইখিনি। আগৰ ভিডিঅ'খিনি নকৰাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। যিখিনি কৰিব লাগিছিল সেইখিনি কৰিব নহ'ল। এয়া স্কুলৰ বাইদেউসকল, এয়া আপোনালোকে চাই থাকক। নিশ্চয় ভিডিঅ'টো অকণমান হ'লেও ভাল পাব। লাচিত বৰফুকনৰ জন্ম জয়ন্তী হিচাপে বিভিন্ন আজি 19 তাৰিখৰ পৰা 24 তাৰিখলৈকে, আজি 24 তাৰিখলৈকে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। তাৰ ভিতৰত আছিল ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, হাতৰ আখৰ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা। ইয়াত সকলৰ নাম ঘোষণা কৰি ববী দেৱীয়ে পুৰস্কাৰসমূহ বিতৰণ কৰিব। ৰচনা প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী বৰ্ণালী দেৱী। নমস্কাৰ।
হৈছিলে গড়গাঁও ওচৰৰ শিৱসাগৰ জিলাত 1622 চনৰ 24 নৱেম্বৰ। আৰু তেখেতৰ দেউতাকৰ নাম আছিলে মোমাই তামুলী বৰবৰুৱা আৰু মাকৰ নাম আছিল নাগেশ্বৰী আদি। মোমাই তামুলী বৰবৰুৱা তেখেত আহোম বংশৰ প্ৰথমজন বৰবৰুৱা আছিল আৰু তেওঁৱেই পাইক প্ৰথাৰ প্ৰচলন কৰিছিল। পাইক প্ৰথা তোমালোকে যেতিয়া ডাঙৰ হ'বা তেতিয়া বুজি পাবাগৈ পাইক প্ৰথাটো কি। লাচিত বৰফুকন সৰুৰ পৰা মানে খুব সাহসী আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন কৰ্তব্যপৰায়ণ আছিলে। তেওঁ নিৰ্ভীক আছিলে। তেওঁ এজন বীৰ যোদ্ধা আছিলে। যেতিয়া আমাৰ অসমত মোগল আৰু আহোমৰ মাজত যুদ্ধ হৈছিলে, বিখ্যাত শৰাইঘাটৰ যুদ্ধ, তেতিয়া তেওঁ মোমায়েকক মানে সেই যুদ্ধৰ চোৱা চিতা কৰিবৰ কাৰণে পাতিছিলে। তাৰপিছত সেইকাৰণে মোগলক বাধা দিবৰ কাৰণে এটা গড় বান্ধিব দিছিল। গড় বন্ধাৰ কামত তেওঁ মোমায়েকে গাফিলতি কৰাৰ কাৰণে সেই ৰাতি যেতিয়া মানে চাবলৈ গ'ল, চালে দেখিলে যে বনুৱাসকল সকলো শুই পৰিছে। তাৰপিছত মোমায়েকক সুধিলে, মোমায়েকেও কিয় বনুৱাসকল শুই গ'ল? তেতিয়া কৈছে ভাগৰ লাগিছে, খুব ভাগৰ লাগিছে, সেইকাৰণে মানে এতিয়া শুই পৰিছে। তেতিয়া মানে লাচিতৰ খুব খং উঠিল আৰু উঠি পেলাই তেতিয়া মোমায়েকক মানে খঙতে হেংদান উলিয়াই দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মূৰটো কাটি শিৰচ্ছেদ কৰিলে। মানে শিৰচ্ছেদ মানে মূৰটো কাটি পেলোৱা। আৰু তেওঁ মানে সেইটো দেশপ্ৰেমৰ কাৰণে তেনেকুৱা কৰিলে।